Hello guys, welcome to our next video. আজি আপোনালোকক উজান বজাৰৰ কিছুমান মনোমোহা দৃশ্য দেখাম। এতিয়া বৰ্তমান আমি আছো গণেশগুৰি। সেইটো গণেশগুৰি হনুমান মন্দিৰ দেখা পাইছে চাগে আপোনালোকে। তো এতিয়া মানে স্কুটিখনত অলপ পেট্ৰল শেষ হৈছে। তো পেট্ৰল পাম্পত যাই আছো পেট্ৰল ভৰাও অলপ। তো গাইজ পেট্ৰল পাম্পত পেট্ৰলটো ভৰালো। আমি গৈ আছো গণেশগুৰি ফ্লাইঅভাৰ ওপৰেৰে। এইটো হৈছে ৰাজগড় ৰোড, ইমান যে বেয়া মানে বহুত। এইখন হৈছে চানমাৰী অভাৰব্ৰিজ। ইয়াতে সন্ধিয়া হ'লে লাভাৰ্ছবিলাক আহে আৰু এতিয়াও একদম পুৰা লাভাৰ্ছ পইণ্ট বুলি ক'ব পাৰি। সন্ধিয়া হ'লে আপোনালোকে দেখা পাব। তো আমি গৈ আছো এতিয়া চানমাৰী ৰাস্তাটোৰে। এই চানমাৰী ব্ৰিজখন বনাই আছে দেখিছে আপোনালোকে। তো এইটো এটা ৰাস্তা, এইটো কি ৰাস্তা মই নামটো নাজানো বাৰু গাইজ, আপোনালোকে জানিলে কমেণ্টত জনাবচোন। কিন্তু এইটো ৰাস্তাইদি আমি ভেলি ভিউ পইণ্ট পামগৈ আৰু। তো আমি আহি পাইছিলো ইয়াতে ভেলি ভিউ পইণ্টত, কিন্তু চিকিউৰিটি চেকৰ কাৰণে আমাক যাব নিদিয়ে। এতিয়া পুলিচে আমি জানৈ দি দিলে পালো, কিন্তু আমাক পুলিচে যাব নিদিলে। চ' আমি কি কৰিম আৰু, উপায় নাই দিয়কচোন। ত' ইয়াতে গছৰ পাত ছিগি ছিগি খাই আছে। পাতটোৱে বিচাৰি পোৱা নাই খাবৰ কাৰণে। এই মধুৰিআমৰ পেটে পাত খালে বোলে পাতটো বোলে বিচাৰি পোৱা নাই বোলে। কুমলীয়া পাতটো আপোনালোকে ৰাতিপুৱা খালী পেটত যদি খাই দিয়ে পেটৰ কাৰণে বহুত ভাল। হয় নেকি? ডায়েবেটিছ ৰোগী বহুত ভাল হৈ যায়। গোটেইখিনি জানে মানে ডক্তৰ হ'ব পাৰিব আৰু মানে আহা জনমত, আৰু এতিয়াতো হ'ব নোৱাৰে। এইটো চাওক মধুৰিআমৰ পাত ছিঙিলো, খাই দিম এতিয়া আপোনালোকৰ চকুৰ আগত। তো আমাক এতিয়া বেলি ভিউটো যাব নিদিলেই আৰু। তো লোকেশ্যনত চালো এতিয়া আমি এতিয়া কাৰ্গিল ভিউ পইণ্টত যাম, য'ত তো GMC ৰোডত আছে তাতে যাম। তো এইখন হ'ল আৰ্যনগৰ অভাৰব্ৰিজ হয়। অভাৰব্ৰিজৰ ওপৰেৰে গৈ থাকোঁতে এইবিলাক ল'ৰা ছোৱালীবিলাকে খেলি আছে দেখিছেনে। মোৰ একদম সৰুকালৰ কথাটো মনত পৰি গ'ল। আমিও আগতে সৰুতে এনেকৈ খেলিছিলোঁ। আহি আধা ৰাস্তা পাইছিলোহি, কিন্তু ৰাস্তাটো দেখিছেনে একদম পুৰা ওখ। সেইকাৰণে স্কুটিখন ইয়াতে ৰখিলোঁ। এইটো চাওকচোন ৰাস্তাটো, আৰু ইফালে চাওক এইটো, এই চাওক এইজনী আপোনালোকৰ পৰী হয়, পৰী। আমি আৰু বেছি ওপৰলৈ যাব নোৱাৰিলোঁ, তো ঘূৰি আহিলোঁ আৰু। এতিয়া তাই তললৈ খোজকাঢ়ি যাব, মই স্কুটিখনলৈ গৈ। আমি তললৈ নামি আহি থাকোঁতে এই ভিউটো দেখা পালোঁ। তো ভিউটো চাই অলপ ভাল লাগিলে, চ' কেপচাৰ কৰি ল'লোঁ। আপোনালোকে চাই কেনে পালে জনাবচোন। এইফালে মানুহজন দেখিছেনে কিমান কষ্ট কৰি বাল্টি দুটা হাতত লৈ পানী আনিব। তললৈ আহি থাকোঁতে তাই মানে স্কুটিৰ পৰা পৰিল, তো সেইকাৰণে আমি এখন নাৰ্ছিং হোমলৈ আহিলোঁ। তো তাইক তাতে দেখালোঁ। তো এই হস্পিটেলত দেখালোঁ, স্প্ৰে লিখি দিছে, এক্সৰে এটা কৰিব দিছে, এক্সৰেটো কৰি চাব দিছে, হাতত কি হৈছে। বাকী ঠিকেই আছে বাৰু, ইমান প্ৰব্লেম নাই। এই মনটো মাৰি আছে, মই বোলে পেলাও বুলি পেলালো তাই কৈ আছে মোৰ লগত বোলে ৰিষ্টা নাৰাখে আৰু। খুব বেয়া গ'ল। এইফালেতো যাব নিদিলে পুলিচে, আৰু এইফালে আপোনালোকক হিল কি আছিলে এইটো পাহৰি গ'ল। এইটো হেৰি কি আছিলে, কাৰ্গিল হিল ভিউ। কাৰ্গিল হিল ভিউ দেখাব খুজিলো, মোৰ এক্সিডেন্ট হৈ গ'ল। ই জানি বুজি পেলালে মোক, ই বেলেগক ভাল পায়, মই চিয়ৰ আছো। মই জানি বুজি পেলোৱা নাই, জানি বুজি পেলাইছে, মই 100% গাৰ্ডি জানি বুজি পেলাইছে। বাস ঠিক আছে, হ'ব দিয়ক, বাই বাই আজিৰ কাৰণে, আৰু লগ পাম নেক্সট ভিডিঅ'। তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থৈ দিব আমাৰ চেনেলটো, কমেণ্ট কৰিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ গাইজ। টাটা, বাই বাই। গাইজ লাইক ছাবস্ক্ৰাইব কৰিব।